নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ পুৰুষ আৰু মহিলাৰ যদি বাওঁ চকু বা সোঁ চকু লৰে তেতিয়াহ'লে কি ফল পোৱা যায়। কাৰণ বহু ক্ষেত্ৰত আমাৰ কেতিয়াবা খুব চকু নাচিবলৈ ধৰে, কেতিয়াবা বাওঁ চকু যদি নাচে আৰু কেতিয়াবা সোঁ চকু নাচিবলৈ ধৰে, কেতিয়াবা সঘনাই নাচিবলৈ ধৰে আৰু কেতিয়াবা বহুত দিনৰ মূৰে মূৰে এনেকৈ ধৰণে কঁপিবলৈ ধৰে বা লৰিবলৈ ধৰে। কাৰণ সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যদি কোনো মহিলা বা পুৰুষৰ খুব বেছিকৈ সোঁ চকু বা বাওঁ চকু লৰে তেতিয়াহ'লে ইয়াৰ দুটা ফল পোৱা যায়। মহিলাৰ ক্ষেত্ৰতো বেলেগ আৰু পুৰুষৰ ক্ষেত্ৰতো বেলেগ। যদি মহিলাৰ বাওঁ চকু লৰে তেতিয়াহ'লে ই শুভ ফলদায়ক হয়, আৰু যদি পুৰুষৰ সোঁ চকু লৰে তেতিয়াহ'লে ই ভাল ফলদায়ক হয়। যদি কেনেবাকৈ কোনো মহিলাৰ যদি খুব বেছিকৈ বাওঁ চকু নাচিবলৈ ধৰিছে তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটাই কথা নিশ্চিত হ'ব বা ইয়াৰ দ্বাৰা এটা কথাই ইংগিত পোৱা যায় যে আকস্মিক ধনৰ ই এটা সংকেত হয়, ভাল খবৰৰো ই এটা সংকেত হয়, বা ধন আগমনৰ ই এটা সঠিককৈ পোৱা পইচা বা পাবলগীয়া কোনো যদি পইচা আছিলে ক'ৰবাত বা আপুনি কোনো ধান্দা দিয়া নাই তেনেকুৱা পইচা কিন্তু আকস্মিকভাৱে আপোনাৰ হাতলৈ আহিব পাৰে। এনেকুৱা যদি খুব বেছিকৈ বাওঁ চকু কোনো মহিলা লৰে আৰু ক'ৰবাৰ পৰা খবৰ পাব পাৰে যিটো আপুনি আগতে ভাবি আছিলে বা এনেকুৱা খবৰ আহিব বুলি, কিন্তু যদিও আপুনি পাহৰিছে আকস্মিকভাৱে ভাল খবৰ, ভাল কথা বা নতুন কিবা চিন্তাধাৰা আপুনি ল'ব পাৰে এনেকুৱা যদি খুব সঘনাই যদি বাওঁ চকু লৰে। কিন্তু তেনে ক্ষেত্ৰত যদি মহিলাৰ সোঁ চকু লৰে তেতিয়াহ'লে কিন্তু অৰ্থ হানি যোগ হয় আৰু লগতে কিবা আপোনালোকৰ ঘৰুৱা সমস্যা হ'ব পাৰে বা আপোনাৰ মানসিকভাৱে অকণমান আপুনি দুৰ্বলতা অনুভৱ কৰিব পাৰে, এনেকুৱা কিন্তু দেখিবলৈ পোৱা যায়। আৰু যদি পুৰুষৰ সোঁ চকু লৰে তেতিয়াহ'লে ই ধন আগমনৰ লগতে সুখবৰ আহে বা ব্যৱসায় বাণিজ্য উন্নতিৰ কিবা চিন্তাধাৰা তেওঁ মনতে কৰিব পাৰে, এনেকুৱা ভাল চিন্তাধাৰা ই এটা শুভ লক্ষণ হয়। আৰু যদি বাওঁ চকু লৰে পুৰুষৰ সম্পূৰ্ণ ইয়াৰ যেনেধৰণে মহিলাৰ সোঁ চকু লৰিলে যি বেয়া ফল পোৱা যায় বা বেয়া কিছু আগমন ঘটে বা পৰিয়ালৰ কোনো ব্যক্তিৰ লগত কাজিয়া পেচাল বা ভুল বুজাবুজি হ'ব পাৰে, তেনেধৰণে পুৰুষৰো হ'ব পাৰে। গতিকে যদি খুব বেছিকৈ চকু লৰে তেতিয়াহ'লে শুভ লক্ষণৰ ক্ষেত্ৰত যদি বাওঁ চকু মহিলাৰ খুব বেছিকৈ লৰে তেতিয়াহ'লে অতি শীঘ্ৰে এই ফল পোৱা যায়, আৰু যদি আকস্মিকভাৱে কেতিয়াবা লৰিবলৈ ধৰে তেতিয়াহ'লে ইয়াৰ ফল কিছু দিনৰ মূৰত পোৱা যায়। গতিকে আপোনালোকে নিজে লক্ষ্য কৰি চাব, যদি সঘনাই লৰিব ধৰিছে আপোনালোকে নিজে অনুভৱ কৰিব যে আপোনাৰ হাতলৈ কেনেকৈ পইচা আহিছে বা ভাল খবৰ আহিছে, আপুনি নিজে গম পাব এই কথা। আৰু যদি এনেকুৱা কিবা অংগ পতংগৰ লগত জড়িত বা জ্যোতিষৰ লগত জড়িত বা সপোনৰ লগত জড়িত কোনো ধৰণৰ কথা যদি আপোনালোকে জানিব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰিব পাৰে, মই আপোনালোকে সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।